নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ ৰাষ্ট্ৰসংঘ, বিশ্ব স্বাস্থ্য সংস্থা, বিশ্ব বেংক, বিশ্ব বাণিজ্য সংস্থা। এই গুৰুত্বপূৰ্ণ সংগঠনসমূহ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত, এই গুৰুত্বপূৰ্ণ বিষয়সমূহ আমি আলোচনা কৰিম। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল 1945 চনৰ 24 অক্টোবৰত, আৰু এই 24 অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে, আৰু বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 193খন। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 6টা, সেইকেইটা হ'ল সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যাসৰক্ষী পৰিষদ, আন্তৰ্জাতিক আৰু ট্ৰাষ্টি পৰিষদ আৰু সচিবালয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ বিভিন্ন অভিকৰণসমূহ আছে, যেনে বিশ্ব স্বাস্থ্য সংস্থা, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, ইউনিচেফ, ইউনেস্কো, UNDP, IMF অৰ্থাৎ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ইত্যাদি। অৰ্থাৎ এই সংস্থাসমূহৰো পেৰেণ্ট অৰ্গেনাইজেশ্যনটো হৈছে ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম আছিল ট্ৰাই ভহালডান লী, আৰু তেওঁ নৰৱেৰ আছিল। আৰু বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম হৈছে এণ্টনিঅ' গুটেৰেছ, আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল হৈছে 5 বছৰ। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিষ্ঠা কৰা হৈছিল 1948 চনৰ 7 এপ্ৰিলত, আৰু সেই 7 এপ্ৰিল দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত, আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 194খন। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্য হ'ল স্বাস্থ্যখণ্ডত সংস্কাৰ কৰা, মৃত্যুৰ কাৰণ নিৰ্ণয় কৰা, সংক্ৰামক আৰু অসংক্ৰামক ৰোগসমূহৰ গৱেষণা কৰা আৰু এইবোৰ নিৰ্মূল কৰিবলৈ প্ৰয়াস কৰা। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা 1980 চনত সৰু আই অৰ্থাৎ স্মল পক্স বেমাৰটো সম্পূৰ্ণৰূপে নিৰাময় কৰা হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা দুটা গুৰুত্বপূৰ্ণ ৰিপৰ্ট তৈয়াৰ কৰা হয়, সেই দুটা হ'ল ৱৰ্ল্ড হেল্থ ৰিপৰ্ট আৰু হিউমেন ৰিচোৰ্চেছ ফৰ হেল্থ। বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য নিৰ্দেশক হৈছে ডক্টৰ টেড্ৰছ এধেনম। ডক্টৰ সৌম্যা স্বামীনাথন প্ৰথম ভাৰতীয় মহিলা, যি বিশ্ব স্বাস্থ্য সংস্থাৰ উপ মহানিৰ্দেশক অৰ্থাৎ ডেপুটি ডাইৰেক্টৰ জেনেৰেল পদত নিযুক্ত হৈছিল, আৰু বৰ্তমানো তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ চিফ চাইণ্টিষ্ট হিচাপে নিযুক্ত হৈ আছে। ইউনিচেফৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি। ইউনিচেফ স্থাপন কৰা হৈছিল 1946 চনৰ 11 ডিচেম্বৰত, আৰু ইউনিচেফৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে। ইউনেস্কোৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন। ইউনেস্কো প্ৰতিষ্ঠা হৈছিল 1945 চনৰ 16 নৱেম্বৰত, আৰু ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 195খন। ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্ব বাণিজ্য সংস্থা প্ৰতিষ্ঠা কৰা হৈছিল 1995 চনৰ 1 জানুৱাৰীত। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়ো ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত, আৰু বিশ্ব বাণিজ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 164খন। ৱৰ্ল্ড বেংক বা বিশ্ব বেংক দুটা শাখাৰে গঠিত। সেই শাখা দুটা হ'ল IBRD আৰু IDA। IBRD মানে হৈছে ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট, আৰু IDA মানে হৈছে ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট এছ'চিয়েশ্যন। বিশ্ব বেংক স্থাপিত হৈছিল 1944 চনৰ জুলাই মাহত। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত, আৰু IBRD শাখাত সদস্য ৰাষ্ট্ৰ আছে 189খন, আৰু IDA শাখাত আছে 173খন। আৰু বৰ্তমান ৱৰ্ল্ড বেংকৰ প্ৰেছিডেণ্ট হৈছে ডেভিড ৰবাৰ্ট মালপাছ। চাৰ্কৰ ফুল ফৰ্ম হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন, অৰ্থাৎ দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা। চাৰ্ক প্ৰতিষ্ঠা কৰা হৈছিল 1985 চনৰ 8 ডিচেম্বৰত, আৰু চাৰ্কৰ মুখ্য কাৰ্যালয়
নেপালৰ কাঠমাণ্ডুত অৱস্থিত। সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 8খন আৰু সেইকেইখন হ'ল আফগানিস্তান, বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন অৰ্থাৎ উত্তৰ আটলাণ্টিক চুক্তি সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল 1949 চনৰ 4 এপ্ৰিলত আৰু ইয়াৰ মুখ্য কাৰ্যালয় বেলজিয়ামত অৱস্থিত। আৰু নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 30খন। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড অৰ্থাৎ আন্তৰ্জাতিক মুদ্ৰা নিধি স্থাপন কৰা হৈছিল 1945 চনৰ 27 ডিচেম্বৰত আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 189খন আৰু বৰ্তমান IMFৰ মেনেজিং ডাইৰেক্টৰ হৈছে ক্ৰিষ্টেলিনা জৰ্জিয়েভা। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।